हेलो गाइज मोर चेनेलলৈ पुनर्बार সকলোকে স্বাগতম জনাইছো। নমস্কাৰ মোর চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু মোর চেনেলত যদি কোনবা নতুনকৈ আহিছে তেওঁলোককো স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন শপিং হল ভিডিও যেটো অনলাইনৰ পৰা মই কিছুমান প্ৰডাক্ট পাৰচেজ কৰিছিলো সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু আপোনালোকে কেনেকুৱা পায় ভিডিওটো শেষলৈকে চাই পিনে জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে আজি তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব ভিডিওটো যদি ভাল পায় আৰু তেন্তে বলকচোন আজি প্ৰডাক্ট কিটা আমি চাই লওঁ। আজি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লোৱা ফাৰ্স্ট প্ৰডাক্টটো হৈছে মই মিছৰ পৰা অৰ্ডাৰ কৰিছিলো। এইটো এটা কুৰ্তি আছিল কটনৰ। এইটো এটা হোৱাইট কালাৰ কুৰ্তি হয়, তাতে এয়া দেখিছে এটা গ্ৰীন আৰু ব্লু কালাৰ প্ৰিন্ট কৰা আছে। মই কুৰ্তিটো মেলি দেখাই আছো আপোনালোকক। এইটো উপৰখিনি আৰু ইমান ভাল কাপোৰটো বেক সাইডে এয়া তল কাপোৰ লগাই দিছে হোৱাইট কালাৰত আস্তাৰ কাপোৰ আৰু কাপোৰটো বহুত ভাল হয়, একদম পিওর কটন হয়। এইটো বহুত লং হয়, একদম ভৰিলৈকে পৰিব। আপোনালোকে মিছত গৈ মই প্ৰডাক্ট কোডটো দি দিম স্ক্ৰিনত, আপোনালোকে চাই ল'ব পাৰিব। আৰু এইটো আছিল কুৰ্তিটো। হাতটো বহুত দীঘল, কোৱাটাৰ হাততকৈ অকমান বেছি দীঘল হয় আৰু তাৰ লগত পাইছো এখন দুপট্টা এখনো আহিছে কটনৰ, একে প্ৰিন্টৰ হয়। এইখন মই মেলি দেখাইছো আৰু প্ৰিন্টটো একে হয়, কাপোৰটো বহুত বেছি ভাল হয়। এখন এনেদৰে ললে বহুত ভাল লাগিব। আৰু কেনেকুৱা পাইছে কুৰ্তিটো আপোনালোকে জনাবচোন কমেন্ট কৰি। এইটো মোৰ ফাৰ্স্ট প্ৰডাক্টটো আছিল। আৰু সেকেন্ড প্ৰডাক্টটো হৈছে মই ফ্লিপকাৰ্টৰ পৰা এজোৰ চেন্ডেল পাৰচেজ কৰিছিলো। এজোৰ ৰাফ ইউজৰ কাৰণে ভালে হয় চেন্ডেলযোৰ এইযোৰ আৰু কোৱালিটিটো বহুত ভাল হয়। অলিভ ফেশনৰ হয় কোম্পানী। আৰু এইটো বেক সাইডটো আৰু এইটো ফ্ৰন্ট সাইড আপোনালোকে চাব পাৰে। লেদাৰটো ভাল হয় আৰু সোলটো ভাল হয়ে। আৰু ইয়াৰ প্ৰাইসটো বেছি নাছিলে, প্ৰাইসটো 350 এনেকুৱা মান পৰিছে শিপিং চাৰ্জ মিলাই। আপোনালোকে চাই ল'ব, মই লিংকটো দি দিম ডেসক্ৰিপশন বক্সত। আপোনালোকে চাই পিনে যদি ভাল পায় প্ৰডাক্টটো অৰ্ডাৰ কৰিব পাৰে। মই কিন্তু বহুত বেছি ভাল পাইছো আৰু পুৰা কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে। এইযোৰে আছিলে মোৰ সেকেন্ড প্ৰডাক্ট ফ্লিপকাৰ্টৰ পৰা। বহুত ভাল এই চেন্ডেলযোৰ। এবাৰ মই প্ৰথম অৰ্ডাৰ কৰিছো চেন্ডেল, আগতে অৰ্ডাৰ কৰি পোৱা নাই। প্ৰডাক্টটো আছিলে এটা কুৰ্তি, হেতু আছিলে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা, কিন্তু অৰেলিয়া ব্ৰেণ্ডৰ আছিলে। এইটো কুৰ্তিটো আপোনালোকে মোক আগতে পিন্ধা দেখিছে চাগে ভিডিওত। আৰু এইটো প্ৰডাক্ট মই দুবাৰ অৰ্ডাৰ কৰিছো, ইমানে বেছি ভাল হয় কুৰ্তিটো, পিন্ধিবৰ কাৰণে বহুত কমফৰ্টেবল হয়। কাপোৰটো আছিলে কটন ব্লেণ্ড, কটনে, বহুত ভাল হয় কাপোৰটো গৰমত পিন্ধিবৰ কাৰণে। এটা কলাৰ সিস্টেমত পাইছো মই কুৰ্তিটো, এয়া এনেকে ইয়ালৈকে থাকে। ব্ৰেণ্ডটো হৈছে অৰেলিয়া, এইটো আপোনালোকে দেখিব পাইছে। আৰু ইয়াৰ তলখিনি এনেকুৱা ৱৰ্ক কৰা আছে গোল্ডেন থ্ৰেড দি, বহুত ভাল হয়। এই ওপৰলৈকে আছে এইটো আৰু বহুত গৰ্জিয়াছ লাগে কুৰ্তিটো পিন্ধিলে, ভাল লাগে। ইয়াৰ লগত এটা য়েলো কালাৰ লেগিংছ পিন্ধিলে বহুত ভাল লাগে দেখিবলৈ। এইটো আছিলে কুৰ্তিটো, আপোনালোকক লিংকটো মই দি দিম, আপোনালোকে চাই ল'ব পাৰিব। এইটো হয় কুৰ্তিটো আৰু তলখিনি দেখিছে, বহুত ভাল লাগে দেখিবৰ কাৰণে। আৰু এইটো এটা প্ৰডাক্ট আছিলে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা, মই খোলা নাছিলো, এতিয়া খুলিছো আৰু ইয়াৰ ভিতৰত কি আছে আপোনালোকে চাই লওক। প্ৰডাক্টটো মই ওপেন কৰিছো, আপোনালোকক দেখুৱাইছো আৰু হেতুৰ ভিতৰত কি আছে আপোনালোকে চাই লওক। এইটো এটা কম্বো পেক হয় মেকআপৰ। এইটো মই আপোনালোকক এতিয়া দেখাই আছো, ইয়াৰ ভিতৰত মই কি পাইছো। আৰু মই ফাৰ্ষ্টতে পাইছো এইকেইটা প্ৰাইমাৰ হয়, মই দেখাইছো আপোনালোকক। এটা ৱাটাৰপ্ৰুফ হয় আৰু এটা ৱাটাৰপ্ৰুফ নহয়, এই দুটা প্ৰাইমাৰ। আৰু তাৰ পাছত পাইছো এইটো এটা ফাউণ্ডেশ্যন হয় আৰু এডাল কনচিলাৰ
আৰু এডাল হৈছে মাস্কাৰা হয় এডাল আৰু এনেকুৱা লিপষ্টিকৰ সেট পাইছোঁ 4টা আৰু 3টা লিপষ্টিক পাইছোঁ আপোনালোকক দেখাই আছোঁ এইকেইটা হয় বেলেগ বেলেগ কালাৰৰ হয় মই কালাৰ কেইটা দেখাই আছোঁ বাৰু এইটো এটা কালাৰ আৰু এইটো এটা বেলেগ কালাৰ এনে ধৰণে 3টা বেলেগ বেলেগ কালাৰত আহিছে আৰু এইটো এটা পাফ পাইছোঁ আৰু এডাল কাজল হয় আৰু এডাল পাইছোঁ এডাল আইব্ৰো টাইপ আৰু এডাল পাইছোঁ ব্লেন্ডিং ব্ৰাছ এডাল আৰু ব্ৰাছৰ কেইডালমান আহিছে এইটো বক্সৰ ভিতৰত ব্ৰাছ আহিছে অলপ তাৰ পাছত আৰু পাইছোঁ এইটো এটা হৈছে মেকআপ ফিক্সাৰ হয় এইটো আৰু এক সেকেন্ড আৰু ইয়াৰ ভিতৰত পাইছোঁ এইকেইটা এইটো এটা লিপষ্টিক আৰু এইটো আইলাইনাৰ হয় আৰু এইকেইটা পাইছোঁ আইলেছেছ পাইছোঁ এইকেইটা আৰু এইখিনিয়ে আছিলে প্ৰডাক্টখিনিৰ ভিতৰত আপোনালোকে যদি ভাল পাইছে আপোনালোকৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্টৰ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম চাই ল'ব আপোনালোকে তাতে তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ যদি ভাল পায় ভিডিঅ'টো দেন লাইক কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব